ফেচবুক চলাই কোটিপতি হোৱাৰ লক্ষ্যৰে আমাৰ অসমৰ কণ কণ ভাইটি ভণ্টিৰ পৰা বয়োজ্যেষ্ঠলৈকে নামি পৰিছে। এক যুদ্ধক্ষেত্ৰত নামি পৰিছে। ফেচবুকৰ পৰা লাখপতি হোৱাৰ উদ্দেশ্যে, কোটিপতি হোৱাৰ উদ্দেশ্যে। কিছুমানে ভাল ভিডিঅ' দিছে, কিছুমানে বেয়া ভিডিঅ' দিছে। বেয়া ভিডিঅ' বুলি মই এইটো কাৰণে কৈছোঁ, গম পাইছে আমাৰ অসমৰ এনেকুৱা কিছুমান যুৱক যুৱতী মানে ট্ৰেণ্ডিঙত কিছুমান বস্তু লৈ আনে, তেওঁলোকৰ ভিউজৰ খাতিৰত, ফলোৱাৰ্ছৰ খাতিৰত বা তেওঁলোকৰ লাইকৰ খাতিৰত, এইবোৰৰ খাতিৰতে এনেকুৱা কিছুমান অসৎ উপায় তেওঁলোকে অৱলম্বন কৰি ভিডিঅ' প্ৰস্তুত কৰে। কি ক'ম, মানে ভাষা নাই। ফেচবুকটো যেন একদম তেওঁলোকৰ বাবে ইনকমৰ এটা মানে মেইন চাবিকাঠি হৈ পৰিছে। ভিডিঅ' দিওঁ, কাপোৰ খুলি দিওঁ, কাপোৰ পিন্ধি দিওঁ, ভিডিঅ' দিওঁ, মোক কোনোবাই ভাল হিচাপত চিনি পায়, কোনোবাই বেয়া হিচাপত চিনি পায়, মুঠতে টকা লাগে, নহয় জানো? এতিয়া মেইন কথাটো মন কৰক, ৰক্তিম ৰঞ্জন তালুকদাৰ, এইটো এটা প'ষ্ট, আপোনালোকে মন কৰিছেনে নাই চাব দেই, মানে স্ক্ৰীণত অকণ অসুবিধা হৈ গৈছে। এইটো ৰক্তিম ৰঞ্জন তালুকদাৰ, তেওঁ এটা প'ষ্ট কৰিছে। মই কোৱা নাই কথাখিনি, ইয়াৰ আগৰ কথাখিনি ময়ে কৈছোঁ। ফেচবুক চলাই কোটিপতি হোৱাৰ লক্ষ্যৰে এক বিশাল যুদ্ধক্ষেত্ৰত যেন নামি পৰিছে অসমৰ যুৱক যুৱতীতকৈও অধিক উৎসাহেৰে বয়োজ্যেষ্ঠ পুৰুষ মহিলাসকলে। ৰক্তিম ৰঞ্জন তালুকদাৰ এটা প'ষ্ট, ফেচবুক এটা ভাইৰেল প'ষ্ট। এইটো প'ষ্টটো বহুত ভাইৰেল হৈ গ'ল। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে চিল অচিল যিকোনো ধৰণৰ খোৱা বোৱা সকলো ধৰণৰ ভিডিঅ' কৰি ফেচবুকত আপলোড কৰিছে। লিখে ছাপোৰ্ট কৰক, কিন্তু কিয় ছাপোৰ্ট কৰিব লাগে? কিহৰ ছাপোৰ্ট লাগে? আজিকালি কাৰোবাৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অথবা এনেই যাবলৈও 10 বাৰ ভাবিবলগীয়া হয়, হয়নে নহয়? আৰু তেওঁ এইটোও লিখিছে, কেনেবাকৈ যদি বাহিৰলৈ যাওঁ, কাৰোবাৰ ভ্লগত ওলাই যাওঁ নেকি। বৰ্তমানৰ লিখক সাহিত্যিকৰ কথাটো নকওঁৱেই, এংগেজমেণ্টৰ বাবে বাজ বিচাৰ নকৰাকৈ যিকোনো উক্তি দিয়াটো এটা ফেশ্বন। আৰু তেওঁ লিখিছে, নতুনকৈ বিয়া হৈ অহা অধিকাংশ বোৱাৰীয়েও দিনটো কি কৰিলে, কি বনালে, শাহুৱাইৰ সৈতে প্ৰেংক, শহুৰৰ মৃত্যুত ৰিয়েকশ্যনৰ ভিডিঅ' ইত্যাদি নবনালে শান্তি নাপায়। আমাৰ মানুহখিনিৰো ভুল। কোনোবাই ব্যক্তিগত জীৱনৰ ভিডিঅ'সমূহৰ নীলাজৰ দৰে সমাজৰ আগত উপস্থাপন কৰিলেই যেনিবা আপোনালোকে কিয়নো চাই লাইক কমেণ্ট কৰে। আৰু পাছৰখিনি তেওঁ লিখিছে, মন কৰিব, মই পঢ়ি আছোঁ। টকাৰ কাৰণে কাপোৰ খোলা শুনিছোঁ, কিন্তু আজিৰ অসমীয়া নাৰী পুৰুষে আমেৰিকান ডলাৰ দুটামানৰ বাবে শাক খোৱা ভাত খোৱা ভিডিঅ' দি সস্তীয়া জনপ্ৰিয়তা বিচাৰ বুলি কল্পনাই কৰা নাছিলোঁ। মন কৰিব। আৰু তেওঁ লিখিছে, ভিডিঅ' এইদৰে বনাওক যাতে কোনোবাই কিবা শিকে। নিজকে জকাৰ বনাই পাগলৰ দৰে চিঞৰি, কাপোৰ খুলি আলহী খাবলৈ যোৱা ইত্যাদি ব্যক্তিগত জীৱনৰ কথাবোৰ আপলোড নকৰিব। সমাজৰ চিন্তাৰ শৃংখল হয়। মাথা থকা মানুহে এইবাবেই সাধাৰণ মানুহক গোলাম বনাই ৰাখে। সময় আছে, ভাবক। টকা ঘটাৰ উপায়ো আছে। ফেচবুকে $5 দিয়াৰ বাবে নতংকি কৰাতকৈ পিঠা বনাই বিক্ৰী কৰক। এটা সুন্দৰ প'ষ্ট কৰিলে, আৰু এই প'ষ্টটো মোৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ, বহুত মানে সকলোৰে মনত বুলি নকওঁ, কিন্তু মানে বহু সংখ্যকে ক্ৰিয়েটৰে মন কৰে এনেকুৱা ধৰণৰ অনুভৱখিনি তেওঁ বাৰু লিখি প'ষ্ট কৰি দিছে। অশেষ ধন্যবাদ থাকিলে। তেওঁৰ নামটো আছিলে ৰক্তিম ৰঞ্জন তালুকদাৰ। মানে কৈছোঁৱে যে 100 হয়তো 10% মানতহে, ক্ৰিয়েটৰ মনতহে হয়তো এনেকুৱা ধৰণৰ অনুভৱবোৰ জাগ্ৰত হয়, আৰু তেওঁ প'ষ্ট কৰি দিছে। কিন্তু বাকীটো শাক খোৱা ভাত খোৱা মাছ খোৱা, আজি আহিছোঁ আমুক গৈছোঁ কলৈ গৈছোঁ কিবা কৰিছোঁ, চিল অশ্লীল কাপোৰ খোলা কিবা খোলা ভিডিঅ', মানে ইংগিতা একদম মানে তেওঁলোকে হয়তো পিছৰ কথাখিনি ভাবিয়ে নাযায় যে মোৰো এটা ফেচ আছে, মোৰো এটা ঘৰৰ পৰিয়াল আছে, মোৰো পিছৰ এখন ছ'চাইটি আছে। মোক চাই বেলেগে কি শিকিব, বা মোৰ ভিডিঅ'টো চাই মোক কি বুলি জনাজনেও নজনা হ'ব, নজনাজনেও জনা হ'ব, ৰিয়েকশ্যন দিব। এইবোৰ কথাটো নাভাবে। ইনকম, ভিউজ, লাইক, ফলোৱাৰ্ছৰ খাতিৰত যা কিছুমান ভিডিঅ' আপলোড কৰিব। আৰু সেই অনুভৱখিনি লিখি দিছে ৰক্তিম ৰঞ্জন তালুকদাৰ। গতিকে ধন্যবাদ থাকিল। এই কথাখিনি প'ষ্টটো লিখিছে তেওঁ,
কিন্তু অনুভৱখিনি একে ছেইম। ময়ো এনেকুৱা ধৰণৰ অনুভৱখিনিয়ে ভাবোঁ যে এইবিলাক মানে অভদ্ৰামী কিছুমান ভিডিঅ' বনাই ভাইৰেল হোৱাতকৈ ভাল কাম কৰক, এনেও ভাইৰেল হ'ব। বাকী ধন্যবাদ থাকিল ৰক্তিম ৰঞ্জন তালুকদাৰ। মানুহৰ অনুভৱখিনিও তোমাৰ পষ্টৰ জৰিয়তে সকলোকে জনাবলৈ এটা সুবিধা কৰি দিলা। ধন্যবাদ।